আজি ভাবিলোঁ অলপ ভিডিঅ'টো অলপ বেলেগ ধৰণে বনাওঁ, সেইবাবে আহিলোঁ। কিন্তু বহুত লেট হৈ গ'ল। যেনেধৰণে বনাম বুলি ভাবিছিলোঁ তেনেধৰণে বনাব নোৱাৰিলোঁ। ৰাতিপুৱাই ভাবিছিলোঁ এবাৰ, তাৰপিছত ভাবি আছিলোঁ বনাম নে নাই, অলপ খেলি মেলি লাগি আছিলে, সেইবাবে বনোৱা হোৱা নাছিলে। এতিয়া ভাবিলোঁ ভিডিঅ'টো অলপ ষ্টাৰ্ট কৰিয়ে দিওঁ। যিহেতু আজি লক্ষী পূজা, গতিকে সকলো ৰাইজলৈকে লক্ষী পূজাৰ বহুত শুভেচ্ছা থাকিলে, আৰু আশা কৰোঁ যে সকলোৰে ঘৰখন ধন ধান টকা পইচা সকলোৰে ভৰপূৰ হৈ পৰক। ৰাতিপুৱাৰ খানা খোৱা হৈ গৈছে। কোমল চাউল গাখীৰ তেনেকৈ ৰাতিপুৱা খালোঁ, আৰু এতিয়া দুপৰীয়া ভাত বনোৱা হৈছে। মাহঁতে খাই আছে, কিন্তু মই খোৱা নাই, মই অলপ দেৰিকৈহে খাম, ভোক লগা নাই। সেইবাবে ভাবিলোঁ অকণমান ভিডিঅ'টোকে আৰম্ভ কৰি দিওঁ। আৰু এতিয়া যিহেতু লক্ষী পূজা হয়, গতিকে যিখিনি কৰিবলগীয়া আছে আজি সেইখিনি কৰি যাম, আৰু লগে লগে আপোনালোকক দেখাই যাম। ঠিক আছে? গতিকে এতিয়া মই সন্ধিয়া চাকি দিবৰ কাৰণে কিছুমান বস্তু যোগাৰ কৰিম। দেউতা আছিলে ৰুমত, টিভি চাই আছিলে, টিভি লগাই থৈ গুচি গ'ল, ভাত খাই আছে। তাৰপিছত এতিয়া বস্তুবিলাক চাকি দিবৰ কাৰণে যোগাৰ কৰিবলগীয়া মই যোগাৰ কৰিম, আৰু লগে লগে মই আপোনালোকক দেখাই যাম। বহুত দিনৰ পৰা আপোনালোকক শাড়ীৰ পৰা কেনেকৈ চাদৰ মেখেলা বনাই মই দেখাম বুলি কৈ আছিলোঁ, গতিকে যদি পাৰোঁ মই আজি দেখাই দিম। লগতে এইটো ভিডিঅ'টো দেখাই দিম যদি পাৰোঁ। এতিয়া এওঁ চিংৰা আনিছে, মোৰ ফেভৰেট, গতিকে মই খাই লওঁ, তাৰপিছত আকৌ কথা পাতি আছোঁ, আকৌ আহি আছোঁ। তাৰপিছত গতিকে মই প্ৰথমে কলখিনি, লক্ষী পূজাৰ কলখিনি কাটি লৈছোঁ। এয়া হৈছে চিৰাখিনি ধুবৰ কাৰণে ৰেডি কৰি ৰখা হৈছে। যিহেতু চিৰাৰ লগত নাৰিকল ৰুকি আৰু চেনি মিক্স কৰি দিয়া হ'ব। আমি সকলোৱে জানো যে লক্ষী পূজাত নিমখৰ ব্যৱহাৰ নহয়, চেনিৰ ব্যৱহাৰ হয়, গতিকে সকলো বস্তুতে চেনিৰে ব্যৱহাৰ কৰা হ'ব। আৰু এটা কথা, আজি ৰাতিপুৱাৰ পৰা বান্দৰৰ বহুত বেছি উপদ্ৰৱ চলিছে। আমাৰ এইফালে বান্দৰ বহুত, গতিকে বহুত বেছি বান্দৰৰ উপদ্ৰৱ চলিছে, আৰু মানে মানুহ থকা অৱস্থাতো আহি খিৰিকী দি আহি সোমাই যায়হি, কিন্তু আমি মানে গমেই নাপাওঁ। বহুত মনে মনে আহে, একদম গম নোপোৱাকৈ। এতিয়া চাহ খোৱাৰ পিছত মই, মা আৰু এওঁ আমাৰ তিনিজনৰ মাজত প্ৰশ্ন উত্তৰ খেল খেলিম। মই প্ৰশ্ন এটা সুধিম, আৰু আপোনালোকে যদি পাৰে তেতিয়াহ'লে আপোনালোকে প্ৰথমে উত্তৰটো দিবচোন মই দিয়াৰ আগতে। এনেকৈ মই চিৰাখিনি প্ৰথমে ধুই ল'লোঁ। মোৰ লগত থাকি শিকা নাই। কি শিকোৱাই নাই? আকৌ এবাৰ কওঁ প্ৰশ্নটো, আকৌ এবাৰ চিন্তা কৰা। মাকে 10টা আপেল আনিলে। 10টা আপেল আনি পেলাই কৈছে যে 5টাকে ভগাই দিব লাগে, আৰু কৈছে আমাৰ ঘৰৰ কাষৰ মানুহ ঘৰত 5টা দিবি, আৰু ইফালৰ কাষৰ 9 ঘৰত 5টা দিবি। এতিয়া 5টাকে কেনেকৈ পৰিব? 5টাকে ভগা প্ৰশ্ন এটা সুধিছোঁ। মানে মাকে আপেল আনিলে 10টা আনি পিতেকক কৈছে যে এই 10টা আপেল ল, আমাৰ ঘৰৰ কাষৰ ঘৰত দিবি 5টা, তাৰপিছত তাৰ কাষৰ 9 ঘৰত দিবি 5টা। কিন্তু চবৰে ঘৰতে 5টাকে পৰিব লাগিব। এতিয়া কেনেকৈ পৰিব 5টাকে চবৰে ঘৰত? 9 ঘৰত 5টা, কাষৰ ঘৰত 5টা। কাষৰ ঘৰত 5টা, 9 ঘৰ নতুন মানুহ। নেজানে গাধ, 9 ঘৰ মানে কি? সেইটো মিনিংটো জানিব লাগিব নহয়, অসমীয়াত পণ্ডিত মানুহ। মায়ে
একো শুনা নাই ময়ো প্ৰথমে শুনোতেই বুজিছোঁ টিভিত কৈ আছিলে সেইদিনাখন মই ঘৰ খাই আছোঁ দেউতাই মোক মাতি নিছে দেই মাতি নি কৈছে এইটো প্ৰশ্নটো যে সুধি আছে উত্তৰটো কোৱাচোন কি হ'ব নাওখোৱা বুলি কওঁতে গমেই পাইছোঁ নতুন ইয়াৰ কাষনীয়া পৰা সুধি আছে সি নাজানে ৰখি আছে এচাৰি লৈ মই বান্দৰ ৰখীয়া আৰু আমাৰ নাৰিকল ৰুকি আছে বান্দৰ দেখাই আছোঁ ৰ'ব এয়া চাওক এইটোতো এটা এনেইতো জাক পাতি আহে অকল 5 চাকে ৰেডি কৰি লোৱা হৈছে যিহেতু চবতে বেলেগ বেলেগকৈ দিব লাগিব মায়ে খীৰ বনাই আছে আছিলতো হ'বলা এইটো নহয় এইটো ধিয়া নাই নহয় আছে না আছে হ'বলা অকণমান মায়ে এতিয়া প্ৰসাদৰ যোগাৰ কৰি আছে গতিকে আহকচোন আমি চাওঁ গতিকে ক্ষীৰ হৈ গ'ল নাৰিকল ৰুকি থৈছে চিৰাত দিবৰ কাৰণে এয়া গোঁসাই আগত যোগাৰ কৰি আছে চাকি বন্তি জ্বলাই আছে মায়ে লগতে এতিয়া ময়ো সেৱা কৰিম বস্তুবোৰ যোগাৰ কৰি থোৱা হৈছে যিহেতু লক্ষী পূজাত মা লক্ষ্মীক আদৰা হয় গতিকে ঘৰত চাকি জ্বলোৱাৰ বাহিৰেও ধাননি পথাৰত চাকি জ্বলোৱা হয় যিহেতু আমাৰ এবাৰ ধাননি পথাৰত চাকি জ্বলোৱা নহ'ল আৰু গতিকে আমি য'ত মানে পইচা থোৱা হয় ঘৰৰ তাত চাকি জ্বলোৱা হয় তেনেকৈ জ্বলাই দিছোঁ ঘৰত গোহালি ঘৰত জ্বলাই দিছোঁ পদূলিত জ্বলাইছোঁ তেনেকৈ জ্বলোৱা হৈছে ভাগে ভাগে এয়া এতিয়া আমাৰ প্ৰসাদ ৰেডি হৈছে এয়া গোহালি ঘৰত চাকি জ্বলাইছোঁ তাৰপিছত পদূলিতো জ্বলাইছোঁ প্ৰসাদ ৰেডি হৈছে যিসকল ওচৰৰ ভকত তেওঁলোক এজন দুজনকৈ আহিছেই গতিকে চাকি জ্বলোৱা হ'লে আমি খোৱা বোৱাৰ প্ৰসাদৰ ব্যৱস্থা কৰিম গতিকে এইটো হৈছে আজিৰ ভিডিঅ'ৰ লাষ্টৰ ক্লিপছটো হাঁহি আছা নেকি চাই এইখন হৈছে শাড়ীখন এইখন শাড়ীখন মানে কটা হৈ গৈছে কাটি পেলাই বনোৱা হৈ গৈছে গতিকে মই গোটেই সম্পূৰ্ণ শাড়ীখন আপোনালোকক দেখাব নোৱাৰিম এইখন হৈছে মই কাটি পেলাই এইখন চাদৰ বনাইছোঁ শাড়ীখন সম্পূৰ্ণ শাড়ীখন নেটৰে আছিলে দেখিবলৈ ধুনীয়াই আছিলে যদিও মানে কালাৰটো অলপ কম আছিলে গতিকে পিন্ধিলে মোৰ ইমান ভাল নালাগে সেইবাবেহে মই চাদৰ মেখেলা বনাম বুলি ভাবিলোঁ কাৰণ তেতিয়া মই কালাৰটো অলপ কম্বিনেশ্যন কৰি অলপ ডাৰ্ক কালাৰ দিছোঁ মেখেলাখনত আৰু কম্বিনেশ্যন কৰি পেলাই তেতিয়া মানে অলপ ভাল লাগিব যেন লাগিলে সেইবাবে পিন্ধাটো এতিয়ালৈকে হোৱাই নাই বাৰু বনাই আনি থৈছোঁহে গতিকে তেনেকৈ মই বনাইছোঁ এখন হৈছে চাদৰখন শাড়ীখনৰ যোনটো আগটো হয় সেইটো মই চাদৰখন বনাইছোঁ আগতে শাড়ীৰ এইটো শাড়ীৰ আগ চাইডটো আছিলে এইটো শাড়ীৰ আগ চাইডটো আছিলে তাৰপিছত ব্লু কালাৰ যে দেখিছে পাইপিং লগোৱা আছে এইটো শাড়ীখনত আছিলে আগৰ পৰাই আছিলে কিন্তু যিহেতু মই শাড়ীখন মাজতে চাদৰখন বনাবলৈ কাটি দিছোঁ গতিকে এইটো মই লগাবলগীয়া হৈছে এইটো লেচটো মই লগাবলগীয়া হৈছে কাৰণ ইয়াত আৰু বেলেগ নাছিলে এইটো যে দেখিছে ব্লু কালাৰ যোনটো পাইপিংটো হয় এইটো গোটেই চাইডে আছে গোটেই চাৰিওফালে আছে
চাৰিওফালে আছে, এফালে তিনিওটা চাইডে মানে আছে, কিন্তু এটা চাইডে নাই। যিহেতু মই মাজতে কাটি দিবলগীয়া হ'ল, এটা চাইডে নাই, গতিকে সেইটো চাইডৰ কাৰণে মই অলপমান কিনি আনিছিলোঁ। কিনি আনি এনেকৈ লগাই দিছোঁ, এটা চাইডে লগাই দিছোঁ। তেনেকৈ চাদৰখন মই তেনেকৈ কমপ্লিট কৰিছোঁ। আৰু এইখন হৈছে মেখেলাখন। এইখন হৈছে মেখেলাখন। মানে আপোনালোকক মই কৈছোঁ, মানে বুজাই দিছোঁ যে মেখেলাখনৰ মানে কেনেকৈ বনাইছোঁ মেখেলাখনৰ শাৰীখন দুটুকুৰ কৰিছোঁ, দুটুকুৰ কৰি তাৰে এটুকুৰটো চাদৰ হৈ গ'ল, আৰু বাকী যিটুকুৰ বাচি আছিলে সেইটুকুৰ মই মেখেলা জোখত মানে এনেকৈ কৰি কাটি লৈছোঁ। মেখেলা জোখত কাটি লৈছোঁ, আৰু কাটি লৈ পেলাই ফুলটো মানে যিমানলৈকে আছে, ফুলটো ডাঙৰ আছিলে যিহেতু, গতিকে ফুলটো যিমানলৈকে আছে সিমানলৈকে মই আধাখিনি কাটি দিছোঁ। আৰু আপোনালোকে আৰু এটা কৰিব পাৰে, এই যোনটো নেটটো হয় তাৰ ওপৰৰ যিখিনি আছিলে মানে সেইখিনি আচলতে মই বহুত দিনতে কাটি থোৱা হয়, গতিকে মই বিচাৰি নাপালোঁ ক'ত সোমোৱালোঁ। সেই নেটটো ব্যৱহাৰ কৰি আপোনালোকে ব্লাউজ বনাব পাৰে, মানে ব্লাউজৰ ডিজাইন দিব পাৰে, হাতৰ ডিজাইন হওক, বেক চাইডৰ ডিজাইন হওক, তেনেকৈ দিব পাৰে। কিন্তু মই যিহেতু নেটটো হেৰুৱাই দিলোঁ, বিচাৰি পোৱা নাই, গতিকে মই আকৌ এক্সট্ৰাকৈ কিনিবলগীয়া হৈছে। তাৰপিছত মই এইটো কাপোৰ মই কিনি লৈছিলোঁ, এই কাপোৰটো মই কিনি লৈছিলোঁ। আচলতে মই কাপোৰটোত বেছিকৈ ভৰিবলগীয়া হ'ল, পইচাটো বেছি ভৰিবলগীয়া হ'ল, কিন্তু আপোনালোকে ইচ্ছা কৰিলে কম প্ৰাইজতো, মানে ধৰি লওক 150, 200 সিমান মানৰ ভিতৰতো অলপ চাইনিং থকা কাপোৰ পাই যাব। মই অলপ অসুবিধা মোৰ হৈ আছিলে, মানে যাব পৰা নাছিলোঁ দোকানলৈ, সেইবাবে মই এখন দোকানতেই চাই আনিবলগীয়া হ'ল বাবে মই অলপ বেছিকৈ ভৰিলোঁ। আৰু এনেকৈ ইয়াৰ মই এই যে নেটটো লগাই দিছোঁ, ইয়াৰ তলতো মই এইটো কাপোৰেই আছে, এই কাপোৰটোৱে আছে, কাপোৰটোৰ ওপৰত মই এনেকৈ নেটটো লগাই দিছোঁ। তাৰপিছত ব্লাউজৰ কাৰণে মেখেলাৰ যোনটো কাপোৰ কিনিছোঁ সেই কাপোৰটোৱে হৈছে এইটো ব্লাউজৰ কাপোৰটো। ব্লাউজটো মই একদম চিম্পুলকৈ বনাইছোঁ, সেইটো হয়। বেক চাইডটো ৰাউণ্ডকৈ দিছোঁ, একদম চিম্পুলকৈ বনাইছোঁ, খালি হাতটো এনেকৈ নেটত দি দিছোঁ। এই নেটটো মই এক্সট্ৰাকৈ কিনিবলগীয়া হৈছে। মই যিটো অলপ আগত ক'লোঁ যে আপোনালোকে মেখেলাৰ কাৰণে ওপৰৰখিনি যিহেতু কাটি দিয়া হৈছে, সেই ওপৰৰখিনি আপোনালোকে হাতৰ নেটত ব্যৱহাৰ কৰিব পাৰে। দীঘল হাতটো নহ'ব চাগে, কিন্তু দীঘল নহ'লেও আপোনালোকে ডিজাইন কৰি পেলাই ঠিকোৱাটাৰ বা চুটি হাতৰ তেনেকৈ চিলাব পাৰে। আৰু ফ্ৰণ্ট চাইডটো মই এনেকৈ চিম্পুলকৈ বনাইছোঁ, খালি হাতটো মই লংকৈ ৰাখিছোঁ। তেনেকৈ মই বনাইছোঁ। গতিকে কাপোৰযোৰ পিন্ধাটো নাই, যেতিয়া পিন্ধিম মই তেতিয়া বাৰু মই ফটো দি দিম বেলেগ ভিডিঅ'ত এড কৰি, তেতিয়া আপোনালোকে চাই ল'ব। আৰু আজি যিহেতু এইটো লাষ্ট ক্লিপ হয়, গতিকে যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বহুত গৰম উঠি গৈছে, গতিকে ছাবস্ক্ৰাইব কৰি দিব। যদিহে মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। ঠিক আছে, আজিৰ কাৰণে বাই।